হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাই মই আমাৰ ভিডিঅ'টি আগবঢ়াইছোঁ। কিবা যদি ভুল হৈ গৈছে শুধৰাই দিব বুলি আশাবাদী। যিহেতু এই ইউটিউব জগতখনত মই নতুন, গতিকে আন 10জনৰ দৰে আমাকো যেন আপোনালোকৰ সহায় সহযোগিতাৰে আগবঢ়াই লৈ যায়। আমাৰ অকণমানি মৌজনী আজি 4 মাহ সম্পূৰ্ণ হৈছে, গতিকে ভাবিলোঁ তাই এই ভাল দিনটোতেই আপোনালোকৰ মাজলৈ তাইৰ জীৱনশৈলীটো আমাৰ সৈতে কেনেকৈ পাৰ কৰিছে বা আমি তাইৰ সৈতে কেনেকৈ পাৰ কৰিছোঁ সেই সকলোখিনি আপোনালোকৰ সন্মুখলৈ ভিডিঅ'ৰ আকাৰে আগবঢ়াই লৈ আনিম বুলি ভাবিছোঁ। শুনিছোঁ আশীৰ্বাদতকৈ শক্তিশালী আন একোৱেই নাই, গতিকে পুনৰ কৈছোঁ আপোনালোকৰ আশীৰ্বাদেৰে যেন আমাকো আৱৰি ধৰি আগবঢ়াই লৈ যায়। সেইবাবেই ভিডিঅ'টো আগবঢ়াইছোঁ। আজি প্ৰথম যিহেতু সকলোখিনি সুকলমে নহ'বও পাৰে, আগলৈ ভাল কৰিম ইয়াতকৈ বুলি কথা দিব নোৱাৰোঁ, কিন্তু চেষ্টা কৰিম যিমান পাৰোঁ ইয়াতকৈ ভালদৰে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ। আজিলৈ ইমানখিনিয়ে কৈছোঁ। যদিহে ভাল পাইছে তেনেহ'লে আমাক ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু কমেণ্ট এটা কৰি মনত যেন উৎসাহ আগবঢ়ায়। আজিলৈ আহিছোঁ তেনে, বাই।